Hello students, welcome to my YouTube channel SSP Tuition Center. আজি আমি ডিসকাস কৰিব লৈছো ক্লাস 10 সোশিয়াল সায়েন্স সাবজেক্ট। ইতিহাস কিতাপত থকা প্ৰথম অধ্যায়ৰ নাম হল বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এই পাঠৰ পৰা আজি আমি ইম্পৰ্টেন্ট ডেসক্ৰিপটিভ কোশ্চেন আজি আমি কি কৰিম ডিসকাস কৰিম। অলৰেডি আমি আগত এটা ইম্পৰ্টেন্ট কোশ্চেন আমি এই পাঠৰ পৰা ডিসকাস কৰিছোঁ। সেই কোশ্চেনটোৰ নাম হল স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা বা স্বদেশী আন্দোলনত মহিলাৰ অৱদান চমুকৈ লিখা। এই কোশ্চেনটো আমি অলৰেডি ডিসকাস কৰিছোঁ। সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ ডিসক্ৰিপশ্যনত দি দিম, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। তোমালোকে জানা এবাৰ ফাইনেল পৰীক্ষাত আমাৰ এই পাঠটোৰ পৰা 6 মাৰ্ক আহিব, 6 মাৰ্ক এই পাঠটোৰ পৰা আহিব। দুটা কোশ্চেন আহিব 1 মাৰ্কৰ আৰু এটা আহিব 4 মাৰ্কৰ। সেই 4 মাৰ্কৰ কোশ্চেনবিলাক আমি কি কৰিম ইম্পৰ্টেন্ট কোশ্চেন আমি ডিসকাস কৰিম। তোমালোকে এই চেনেলটোৰ পৰা সকলোবিলাক ভেৰি ইম্পৰ্টেন্ট কোশ্চেন পাই যাবা। সেইকাৰণে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, বন্ধুবান্ধৱৰ লগত শ্বেয়াৰ কৰিবা আৰু লগতে বেল আইকনটো দবাই ৰাখিবা, কাৰণ যেতিয়া মই নতুন নতুন ভিডিঅ' দিম তোমালোকে লগে লগে নটিফিকেশ্যন পাই যাবা। তেনেহ'লে আহক আজিৰ আমি কোশ্চেনটো আমি কি কৰিম ডিসকাস কৰিম। কি কৈছিল স্বদেশী আন্দোলনৰ 3টা অৱদান আলোচনা কৰা। স্বদেশী আন্দোলনৰ 3টা অৱদান আলোচনা কৰা। এই কোশ্চেনটো আহিছিল 2019ত আহিছিল, ফাইনেল ইয়াত 3 মাৰ্কত আহিছিল। তো এতিয়াতো আমাৰ এই চেপ্টাৰটোৰ 4 মাৰ্ক আছে, সেই আমি 4 মাৰ্কৰ কোশ্চেন আমি কৰিম। আৰু কি আছিল যে স্বদেশী আন্দোলনৰ অৱদানসমূহ উল্লেখ কৰা। এইটো আছিল 2022ত হাফ ইয়াৰলি পৰীক্ষাত, যেটো তোমালোকৰ হৈ গ'ল, এই পৰীক্ষাটোত আহিছিল এই কোশ্চেনটো। আৰু এটা কেনেকুৱা কোশ্চেন হ'ব পাৰে যে স্বদেশী আন্দোলনৰ 4টা অৱদান উল্লেখ কৰা। তাৰপিছত চোৱা যে স্বদেশী আন্দোলনৰ 4টা অৱদান উল্লেখ কৰা, এইটো হ'ব পাৰে, এইটো আমাৰ 4 মাৰ্কৰ কোশ্চেন হয়। তেনেহ'লে ইয়াৰ উত্তৰ কি হ'ব চাই লওঁ। স্বদেশী আন্দোলনৰ 4টা অৱদান উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ল স্বদেশী আন্দোলনৰ ইয়াত 4 হ'ব, 4টা অৱদান তলত উল্লেখ কৰা হ'ল। ইয়াত 3 হৈ গৈছে, ইয়াত 4 হ'ব। 1 নম্বৰ হ'ল স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমবেত হ'লে যে গণ আন্দোলনত জয়যুক্ত হোৱাটো নিশ্চিত। সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল। এইটো হ'ল এটা আমাৰ 1 নম্বৰ অৱদান। তাৰপিছত 2 নম্বৰ অৱদান কি কৈছে চোৱা। ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। বংগভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। একমাত্ৰ গণসংগ্ৰামৰ যোগেদিহে ভাৰতীয় উন্নতি সম্ভৱ। এই ভাৱনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল। এইটো হ'ল আমাৰ 2 নম্বৰ। এতিয়া হওক 3 নম্বৰত কি কৈছে। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰৰ স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী
আন্দোলনৰ তীব্ৰ উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাবাই নৰজিৰ পৌৰোহিত্যত অনুষ্ঠিত কলকাতা অধিৱেশনত 1906 পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। তাৰপিছত আহক 4 নম্বৰত কি কৈছে। 4 নম্বৰত কৈছে স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এছাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল। এইটো হ'ল আমাৰ 4 নম্বৰ। এই 4টা তোমালোকে লিখিলে 4 মাৰ্ক পাই যাবা। আৰু তোমালোকে যদি আৰু চোৱা যে আৰু আমাক লাগে তেনেহ'লে তোমালোকে ইতিহাস কিতাপত যে আছে ইতিহাস কিতাপৰ প্ৰথম অধ্যায়টো আছে যিটো বংগ বিভাজন আৰু ভাৰতীয় কি আছিল আৰু স্বদেশী আন্দোলন, এই পাঠটোত পৃষ্ঠা নম্বৰ 18 আছে। 18 পৃষ্ঠাত তোমালোকে পাই যাবা। পেজ নম্বৰ 18 দিয়া আছে 6টা অৱদান দিয়া আছে, তাৰ পৰা তোমালোকে কি কৰিব পাৰিবা চাই ল'ব পাৰিবা। এই ভিডিঅ'টোৰ যিবিলাক কোৱেশ্চন আমি দিছোঁ তোমালোকে এই কোৱেশ্চনবিলাক কি কৰি নোট ডাউন কৰি ল'বা। নোট ডাউন কৰি তোমালোকে পঢ়িবা। এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। আমি ছ'চিয়েল ছায়েন্সৰ 100% ক'ব নোৱাৰোঁ, কিন্তু 90% কোৱেশ্চন আমি কমন দিবলৈ চেষ্টা কৰিম। মই আশা কৰোঁ এইবিলাক কোৱেশ্চনৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব। তোমালোকে কি কৰিবা ভালদৰে নোট ডাউন কৰি ল'বা আৰু ভালকৈ পঢ়িবা। অলৰেডি আমি এই পাৰ্টৰ পৰা আমি MCQ কুৱেশ্চন, VS টাইপ কুৱেশ্চন আমি অলৰেডি ডিছকাছ কৰিছোঁ। বহুত কুৱেশ্চন তাৰ আমি ডিছকাছ কৰিছোঁ। সেইবিলাকৰ ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। ছাত্ৰ ছাত্ৰীহঁত তোমালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো দবাই ৰাখিবা, কাৰণ যেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড দিম তোমালোকে লগে লগে নটিফিকেশ্যন পাই যাবা। আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা। তোমালোকৰ এটা এটা কমেণ্টে আমাক ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। তেনেহ'লে আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰি মাৰিছোঁ। থেংক ইউ ছ' মাছ ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে।